নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টো বিশেষভাৱে মই তেওঁলোকৰ কাৰণে বনাইছো যিসকলে ইতিমধ্যে সদ্যহতে পাই গৈছোৱা যি আমাৰ অসম চৰকাৰ এডিআৰইকে আদি কৰি যিকেইটা নতুন চাকৰি ইতিমধ্যে তেওঁলোকে জয়েন কৰিছে তো যিসকলে নতুনকৈ চাকৰি পাব তেওঁলোকে ভৱিষ্যতটো কেনেধৰণে তেওঁলোকে ফাইনেন্সিয়েল প্লেনিং কৰিব লাগিব তো বিশেষভাৱে তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ চাকৰি পোৱাৰ পাছত প্ৰথম যেতিয়া দৰমহা পাব দৰমহা পোৱাৰ পাছতেই প্ৰথম কামটো হৈ গ'ল আপুনি আপোনাৰ চেলেৰি স্লিপখন উলিয়াব আৰু চেলেৰি স্লিপখন উলিওৱাৰ পাছত ক'ত কেনেদৰে আপুনি টকাটো কিমান টকা আপুনি পাইছে গ্ৰছ চেলেৰি নেট চেলেৰি পিএফ ডিডাকশ্যন বা প্ৰফেশ্যনেল টেক্স যিবিলাক কাটি মেলি আপুনি যিমান টকা পাইছে সিমানখিনি টকা সেই হিচাপটো সম্পূৰ্ণভাৱে আপুনি প্ৰথম জানি ল'ব তাতে থকা পিএফ আৰু এনপিএছ যি হ'ব সেয়া আপোনাৰ ভৱিষ্যতৰ কাৰণে হ'ব আৰু যি টেক্স কাটিব সেয়া হৈ গ'ল নাগৰিক হিচাপে আপোনাৰ দায়িত্ব আৰু সেইখিনি আপোনাৰ চেলেৰি স্লিপতে আপুনি গোটেইখিনি চাবলৈ পাব তাতে লিখা থাকিব সম্পূৰ্ণভাৱে আৰু এইখিনি কাটকুট কৰাৰ পাছত মানে আফটাৰ চব ডিডাক্ট কৰাৰ পিছত আপোনাৰ যিটো চেলেৰি আপোনাৰ ক্ৰেডিট হৈছে সেই ক্ৰেডিট হোৱাৰ পাছত আপুনি যিমান টকা পাইছে তাৰ ওপৰত আপুনি মান্থলি বাজেট বনাবলৈ আৰম্ভ কৰিব যদি আপোনাৰ মাহেকীয়া দৰমহা ধৰক 40,000 টকা হ'ব মানে ইনহেণ্ড আপুনি 40,000 পাব বোলে কাটি কুটি বা 30,000 যি হয় আমি উদাহৰণস্বৰূপে আমি 40,000 বা 40,000 টকা ধৰি লৈছোঁ ঠিক আছে সেই 40,000 টকাৰ ভিতৰত আপোনাৰ কাটি কুটি যিটো নেট চেলেৰি হ'ব তাৰে পৰাই আপুনি 10,000 টকা ছেভিংছ কৰিবলৈ আৰম্ভ কৰিব আনাদাৰ 5,000 আপুনি ইনভেষ্ট কৰিবলৈ আৰম্ভ কৰিব ছেভিং আৰু ইনভেষ্টমেণ্ট দুইটা বেলেগ বস্তু ঠিক আছে তো 5,000 আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ আৰম্ভ কৰিলে আৰু 5,000 ধৰক আপোনাৰ নেক্সট আহি গ'ল এমাৰ্জেঞ্চি ফাণ্ড আপোনালোকে গম পাইছে আহিবলগীয়া ভৱিষ্যতে যি কিবা যদি আহিবলগীয়া থাকে তাৰ পৰা বাচিবৰ কাৰণে আপোনালোকে ইমাৰ্জেঞ্চি ফাণ্ডৰ কাৰণে 5,000 থ'লে 20,000 টকা তাতে গুচি গ'ল বাকী যি আপোনাৰ 20,000 টকা আপোনাৰ হাতত থাকিব সেই 20,000 টকাটো আপুনি আপোনাৰ দৈনন্দিন খৰচ বা যিখিনি আপুনি চলিব তাৰ সেই বাকী থকা 20,000 টকাৰে আপুনি চলিবলৈ আৰম্ভ কৰিব ঠিক এনেধৰণৰ পেটাৰ্ণত আপুনি নিজৰ মাহেকীয়া বাজেটটো বনাই ল'ব ঠিক আছে তেনেকুৱা কৰিলে কি হ'ব আপোনাৰ চলিবলৈ আপোনাৰ অসুবিধা কেতিয়াও নহ'ব ইয়াতে ধৰক অন্যান্য হ'ব পাৰে বোলে চাকৰি আপুনি বেলেগ জেগাত পষ্টিং পাব তো তাত গ'লে আপোনাৰ ৰুম ভাড়াকে আদি কৰি মাহেকীয়া ৰেচন গ্ৰ'চাৰী খোৱা বোৱা মানে ইত্যাদি যিখিনি খৰচা থাকিব সেইখিনি আপুনি একেলগতে এটা হিচাপ কৰি যেতিয়া আপুনি একবাৰ মাহেকীয়া বাজেট বনাই ল'ব চেলেৰিটো পোৱাৰ পাছত তাৰপাছত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় ইয়াৰ পাছতে আহে বহুতৰ এনেকুৱা এটা মাইণ্ডত আহিব পাৰে চাকৰি পাইছোঁ ইমান কষ্ট কৰি পঢ়ি মেলি চাকৰি পালোঁ তো এতিয়াতো অলপ মজা কৰি লওঁ বা এনজয় কৰি লওঁ তো এইবিলাকৰ চক্কৰত গৈ পেলাই আপুনি ঘপককৈ কিছুমান যেনে ধৰক মোবাইল ফোন বাইক ইত্যাদি তেনেকুৱা কিছুমান পটককৈ প্ৰথম ষ্টাৰ্টিঙতে তেনেকুৱা ধৰণৰ খৰচ পৰাপক্ষত নকৰিব তেনেকুৱা কৰিলে প্ৰথমতেই আপুনি এটা হেডেক বা এটা অভাৰলোডিং এটা লৈ পিনে চলা নিচিনা হ'ব এনেই আৰু এটা কৰিব নিশ্চয় ল'ব আপোনাৰ কিন্তু আপুনি চেষ্টা কৰিব যাতে প্ৰথম 3 মাহ অন্ততঃ তেনেকুৱা ধৰণৰ খৰচত আপুনি একো মানে খৰচ নকৰিব এই 3 মাহত আপুনি আত্মনিয়ন্ত্ৰণ বা নিজকে অকণমান নিয়ন্ত্ৰণ কৰি 3 মাহ দিন আপুনি গোটেই বস্তুখিনি চালি জাৰি চাই লোৱাৰ পাছতহে আপুনি খৰচ বা কিবা ধৰণৰ এনেকুৱা ইনভেষ্টমেণ্ট মানে এইবিলাক চখ পূৰা কৰিবলৈ আগবাঢ়ি যাব যিহেতু আপুনি চাকৰি পাইছে তো ভৱিষ্যতৰ কাৰণে আপুনি এটা প্লেন কৰাটো বা ইনভেষ্টমেণ্ট হিচাপটো আপুনি বনাই লোৱাটো অত্যন্ত দৰকাৰী চাকৰি পাবলৈ যেনেকৈ কষ্ট কৰি পাইছে তো আহিবলগীয়া ভৱিষ্যতৰ দিনবিলাকো যাতে কষ্ট নোহোৱাকৈ আপুনি পাৰ হ'ব পাৰে সেইকাৰণে আপুনি অকণমান মানে গোটেই বস্তুবিলাক প্লেন কৰি ল'লে পিছলৈও সুবিধা হ'ব ইয়াৰ পাছতে আহি যায় প্ৰথম আপুনি হেল্থ ইঞ্চুৰেঞ্চ মষ্ট ইম্পৰ্টেণ্ট এইটো আপুনি পাৰিলে যেনেকৈ হ'লেও আপুনি স্কিপ নকৰিব কাৰণ কেলৈ হেল্থ ইঞ্চুৰেঞ্চ এটা মানুহৰ জীৱনৰ কাৰণে অত্যন্ত দৰকাৰী যেতিয়াই আপোনাৰ মেডিকেলৰ খৰচ আহিব মেডিকেল খৰচ অহাৰ লগে লগে পইচা কোনফালৰ পৰা কেনেকৈ যাব আপুনি গমেই নাপাব আৰু নিজৰ ছেভিংছৰ টকা যদি আপুনি মেডিকেলত খৰচ কৰিবলগীয়া হয় আজিৰ ডেটত নতুন প্ৰজন্ম হিচাপে চাকৰি পায়ো যদি আপুনি ছেভিংছৰ টকাৰেই হেল্থ বা আপোনাৰ স্বাস্থ্যৰ মেডিকেল খৰচ কৰিবলগীয়া হয় তেতিয়াহ'লে এইটো বহুত দুৰ্ভাগ্যজনক কথা হ'ব কাৰণ কেলৈ যিহেতুকে হেল্থ ইঞ্চুৰেঞ্চৰ সুবিধা আছে আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চ লোৱাৰ লগে লগে আপোনাৰ আহিবলগীয়া যিখিনি মেডিকেল এমাৰ্জেঞ্চিছ থাকিব যিমানেই মেডিকেল এক্সপেঞ্চেছ থাকিব গোটেইখিনি হেল্থ ইঞ্চুৰেঞ্চৰ আণ্ডাৰত কভাৰেজ হৈ থাকিব তাৰ কাৰণে আপুনি আকৌ ইমাৰ্জেঞ্চি নিজৰ ছেভিংছ ফাণ্ড বা ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা খৰচ কৰিবলগীয়া তেনেকুৱা কোনো কথা নহ'ব সেয়ে চেষ্টা কৰিব প্ৰথমে এটা হেল্থ ইঞ্চুৰেঞ্চ ল'ব 5 লাখ মান টকা কভাৰেজত যদি লয় এতিয়া আপুনি যিহেতুকে বয়স আপোনালোকৰ কম তো খুব বেছি আপোনাৰ 3,000 পৰা 6,000 টকাৰ ভিতৰত আহিব মানে কভাৰেজটো লোৱাৰ ওপৰত কথা ঠিক আছে
আৰু দ্বিতীয়তে যদি আপোনাৰ পৰিয়ালত আপোনাৰ ডিপেণ্ডেণ্ট আছে, আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত যদি নিৰ্ভৰশীল হয়, তেতিয়াহ'লে আপুনি এটা টাৰ্ম ইঞ্চুৰেঞ্চ ল'বলৈ নাপাহৰিব। টাৰ্ম ইঞ্চুৰেঞ্চটো কি হয় আপোনাক সহজতে মই সহজ ভাষাত বুজাই দিছোঁ। যদি টাৰ্ম ইঞ্চুৰেঞ্চ আপোনাৰ লোৱা থাকে, যদি আপুনি 1 কোটি টকা কভাৰেজ লৈ ৰাখিছে, তেতিয়াহ'লে আপোনাৰ অনুপস্থিতিত মানে যদি আপোনাৰ বা মৃত্যু হয়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ যিজন ডিপেণ্ডেণ্ট সদস্য বা নমিনী থাকিব, তেখেতে সেই যিমান 1 কোটি টকাই হওক সেই টকাটো তেওঁলোকে পাব। এই ক্ষেত্ৰতো ঠিক সেই বয়সটোৱেই ইম্পৰ্টেণ্ট হয়, কাৰণ কেলৈ কম বয়সত হ'লে আপোনাৰ সেই টাৰ্ম ইঞ্চুৰেঞ্চৰো প্ৰিমিয়ামটো কম আহিব। বছৰত এটা এভাৰেজ যদি চাওঁ 20,000 পৰা 22,000 টকা বা তাতকৈ কমতো আপোনালোকে টাৰ্ম ইঞ্চুৰেঞ্চটো ল'ব পাৰিব। আপোনালোকে মাৰ্কেটত বহুত ভাল কোম্পেনীজ আছে, ইঞ্চুৰেঞ্চ প্ৰভাইডাৰ আছে, আপোনালোকে তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক চেক কৰি পেলাই এটা টাৰ্ম ইঞ্চুৰেঞ্চ ল'বলৈ নাপাহৰিব। এইকেইটা বস্তু আপুনি কৰি লোৱাৰ লগে লগে কি হ'ব, আপোনাৰ যি ছেভিংছ আছে, ছেভিংছটো আপোনাৰ সুৰক্ষিত ছিকিউৰ্ড হৈ থাকিব। এইবিলাকৰ কাৰণে আপুনি আকৌ ছেভিংছৰ মানে টকা পইচা আপুনি খৰচ কৰিবলগীয়া নহ'ব। আৰু এনেকুৱা কিছুমান মনত মানে প্ৰথমে চাকৰি জইন কৰাৰ পাছত এনেকুৱা কিছুমান মনলৈ আহিব পাৰে, চাকৰি পাইছোঁহে লাহেকৈ ইনভেষ্টমেণ্ট কৰিম বা বিনিয়োগ কৰিম, কিন্তু এইটো কনচেপ্টটো ভুল এইটো কাৰণে কৈছোঁ। আপুনি এনেকৈয়ে থাকি যায় আচলতে, যে এই হ'ব লাহেকৈ কৰিম, পিছলৈ কৰিম, তেনেকৈ কৰোঁতে সময়বিলাক গৈ থাকিব, আপুনি গমেই নাপাব। চ' ইমান কষ্ট কৰি যিহেতুকে আপুনি চাকৰিটো পাইছে, তেতিয়াহ'লে এই কষ্টটো মানে এই ইনভেষ্টমেণ্ট বা এই আপোনাৰ ভৱিষ্যতৰ কাৰণেও অকণমান চিন্তা কৰি অলপ সময়লৈ কষ্ট কৰি এইকেইটা কাম আপোনালোকে স্কিপ নকৰাকৈ কৰিবলৈ চেষ্টা কৰিব। হেল্থ আৰু টাৰ্ম ইঞ্চুৰেঞ্চৰ উপৰিও আপোনালোকে আৰু এটা কাম কৰিবলৈ নাপাহৰিব, সেইটো অত্যন্ত ইম্পৰ্টেণ্ট হয়, সেইটো হৈ গ'ল SIP। আপোনালোকে মিউচুৱেল ফাণ্ডত এটা SIP কৰাটো অত্যন্ত জৰুৰী। কাৰণ কেলৈ, আজি যদি আপুনি মিনিমাম 2,000 টকাও দি আৰম্ভ কৰে, বছৰত আপুনি মাহেকত যদি আপুনি 2,000 টকা দিও আৰম্ভ কৰে, 2,000কৈ দুটা 1,000 টকা দুটা ফাণ্ড যদি আপুনি লগায়, তো আপোনাৰ 10 বছৰ পাছত এটা ধুনীয়া আপুনি হেণ্ডচাম এমাউণ্ট এটা ৰিটাৰ্ণ হিচাপে পাব। এইটো এটা ইনভেষ্টমেণ্টৰ অত্যন্ত জৰুৰী কথা, কাৰণ কেলৈ SIP এনেকুৱা এটা বস্তু যি কম এমাউণ্টৰ পৰা আৰম্ভ হৈ আপোনাৰ ৰিটাৰ্ণটো বহুত বেছি ভাল হয়। লং টাৰ্মত সদায় SIPৰ ৰিজাল্ট বহুত ভাল থাকে। আপোনালোকে গুগলত হ'লেও হিষ্ট্ৰী চেক কৰিলে গম পাব, ভাল এনেকুৱা ফাণ্ড কিছুমান আছে। চ' তাৰ ওপৰত আপুনি যদি চায়, তেতিয়াহ'লে আপুনি সেনেকুৱা দুটা ফাণ্ডত যদি লগাই ৰাখে, তো 10 বছৰ পাছত আপুনি এটা ভাল ৰিটাৰ্ণ পাব। SIP যদি কেনেবাকৈ কিবা কাৰণত অসুবিধা হৈছে, আপুনি বেংকত গৈ আপোনাৰ চেলেৰী একাউণ্টৰ থ্ৰুৱেদি আপুনি RDও কৰাব পাৰে। কিন্তু মই ছাজেষ্ট কৰিম RD ইজ অলছ' গুড, কিন্তু আপুনি যদি ৰিটাৰ্ণ ভাল লাগে বা লং টাৰ্মৰ কাৰণে চিন্তা কৰিছে, তেতিয়াহ'লে আপুনি SIP কৰাটো মাষ্ট। আৰু যদি ভাবিছে শ্বৰ্ট টাৰ্মৰ কাৰণে কিবা সৰু গ'লছ আপুনি ৰাখিব, তেতিয়াহ'লে আপুনি ৰেকাৰিং ডিপ'জিটতো আপুনি ইনভেষ্ট কৰিব পাৰে। এতিয়া আহোঁ কেইটামান নকৰিবলগীয়া কথা, মানে কি প্ৰায় এনেকুৱা কিছুমান হৈ যায় ভুল, তো ভুল এইকেইটাই আপোনাক পিছলৈ অসুবিধা দিব। তো এনেকুৱা কিছুমান নকৰিবলগীয়া কেইটামান কথাও মই এই মুহূৰ্ততে কৈ থ'ব বিচাৰিছোঁ। পটককৈ চাকৰি কৰোঁতেই পটককৈ আপোনালোকে লোনৰ ট্ৰেপত নপৰিব, মানে পাৰ্চনেল লোন বা বাইক লোন কিবা পটককৈ ঘপককৈ নল'ব। কাৰণ কেলৈ, এইটো এটা আপোনাৰ লেভাৰেজটো যেতিয়া বাঢ়ি যোৱা হয়, ই অট'মেটিকেলি আপোনাৰ এটা অভ্যাস নিচিনা হৈ যায় লোন লোৱাটো। যদি অত্যন্ত আপোনাৰ উপায় নাই, কিবা অত্যাধিক ইমাৰ্জেঞ্চি আছে, তেতিয়াহ'লেহে আপোনালোকে পাৰ্চনেল লোন বা এনেকুৱা ধৰণৰ লোনবিলাক ল'বলৈ যাব। অন্যথা আপুনি চেষ্টা কৰিব যাতে লোনটো প্ৰথম ষ্টাৰ্টিঙতে লোন আপোনালোকে নলয়। আৰু এটা বস্তু আছে, সেইটো যি ইউজ কৰিব জানে তাৰ কাৰণে বাৰু ভাল, যি নাজানে কিন্তু ই সঁচাকৈ বহুত এটা সাংঘাতিক বেমাৰ বেয়া বস্তু। এইটো হৈ গ'ল ক্ৰেডিট কাৰ্ড। যদি আপুনি ব্যৱহাৰ জানে তেতিয়াতো ভাল। কি হয়, ক্ৰেডিট কাৰ্ডখন থাকিলে আপোনাৰ কি হয়, কেতিয়াবাতো পইচা যদি হাতত নাই, আপুনি তেনেকৈয়ে চলিব পাৰিব। হ'ব দে, নাই আৰু চলিছোঁ এনেকৈ যেন তেন ধাৰ ধুৰ কিবা কৰি আৰু ওলাই যাম আৰু হৈ যাব। কিন্তু ক্ৰেডিট কাৰ্ডখন থকাৰ লগে লগে আপোনাৰ কি হ'ব, পকেটত এনি টাইম সেই ক্ৰেডিট লিমিটৰ পইচাটো বুলি 1 লাখ টকা লিমিট পালে, আপোনাৰ সেই 1 লাখ টকাটো এনি টাইমটো পকেটতে থাকিব। তো কি হ'ব, তেতিয়া খৰচ কৰিবলৈ মানুহে চিন্তা নকৰে, ভয় নকৰে। তো তেনেকুৱা হোৱাৰ লগে লগে আপুনি আকৌ বিলটোতো দিবই লাগিব, এইটো এটা লোনেই হয়। আপোনাক এমাহৰ 45 দিনৰ সময় দিব, 45 দিনৰ পাছতো আপুনি টকাটো ঘূৰাই দিব লাগিব। চ' সেই গতিকে পৰাপক্ষত এই প্ৰথমতে ইনিচিয়েল ষ্টেজত আপোনালোকে এই ক্ৰেডিট কাৰ্ডৰ নিচিনা এনেকুৱা বস্তুবিলাকৰ পৰা নিজকে আঁতৰাই ৰাখিব। আৰু এটা আছে, এইটো আপোনালোকে লাহেকৈ গম পাব, PFটো কি এডভান্সলি উইথড্ৰ কৰিব পাৰে। বহু ক্ষেত্ৰত বহুতক আমি দেখিছোঁ আজিৰ ডেটতো কি হয়, PFটো আপুনি এডভান্সকৈ যেতিয়া উঠাই লয়, আপোনাৰতো ফিউচাৰৰ কাৰণে যিটো এটা মোটা পইচা আহিবলগীয়া থাকে, তাৰ পৰাতো পইচাটো গুচি যাব ন। তো এনেকুৱা কিছুমান বস্তু এভইড কৰিব। চ' ধৈৰ্য ধৰি পেলাই কেইটামান দিন আপোনালোকে পাৰ কৰাৰ লগে লগে ভৱিষ্যতে আপোনালোকে নিজে গম পাই যাব কেনেকৈ ক'ত কি কৰিলে কি হয়।
ঠিক আছে বন্ধুসকল চৰকাৰী চাকৰি পাইছে আপোনাৰ যিহেতুকে আপোনালোকৰ ভৱিষ্যত নিশ্চয় সুৰক্ষিত হয় এতিয়া আপুনি এটলিষ্ট বেলেগ এটা কথা বা বেলেগ অল্টাৰনেটিভ অপশ্যনৰ কথা চিন্তা কৰিবলগীয়া নহয় ঠিক তেনেকৈ পইচাৰ ক্ষেত্ৰতো বস্তুবিলাক তেনেকুৱা আপুনি যদি সঠিকভাৱে প্লেনিং কৰি নচলে তেতিয়াহ'লে কি হয় ভৱিষ্যতে ই আপোনাক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব তো পৰাপক্ষত চেষ্টা কৰিব দৰমহা পোৱাৰ পাছতেই মাহেকীয়া বাজেট বনাই ল'ব প্ৰথম 3 মাহমান চাই ল'ব কেনেকৈ ক'ত কি খৰচ হৈছে যদি আপুনি বাহিৰত পষ্টিং তাত আপোনাৰ কেনেকৈ কি খৰচ হৈছে যদি ঘৰৰ পৰা আছে তেতিয়াহ'লে ৱেল এণ্ড গুড বহুত ভাল কথা চ' তেনেকৈ ধৰণে আপুনি লাহেকৈ যেতিয়া প্লেনিংটো কৰি ল'ব খৰচ আৰু জমাৰ ওপৰত তেতিয়া কি হ'ব আপোনাৰ গোটেই বস্তুবিলাক ছিষ্টেমেটিকেলি আগবাঢ়ি যাব চ' এইকেইটাই কথা আপোনালোকক মোৰ ফালৰ পৰা মই জনাম বুলি আহিলোঁ যদি এই কথাকেইটা আপোনালোকৰ কামত আহিব নিচিনা লাগিছে যদি কামত আহিব বুলি ভাবিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব আপুনি যদি চাকৰি পাইছে বা ক'ত আপুনি কি বিভাগত পাইছে আপুনি এই ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ পৰিয়ালৰ যদি কোনোবা সদস্যই যদি পাইছে বা বন্ধুবৰ্গৰ কোনোবাই চাকৰি পাইছে তেতিয়াহ'লে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাব যদি আপোনাৰ এটা শ্বেয়াৰে যদি তেওঁ এইকেইটা বস্তু কথা শুনি মানে জানি লয় তেতিয়াহ'লে তেওঁৰ আহিবলগীয়া দিনবিলাক অতি সুখেৰে বা মানে ফাইনেন্সিয়েলি এটা ধুনীয়া ছিষ্টেমেটিকেলি পাৰ হ'ব বুলি মই আশা কৰিছোঁ আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ লৈ আপোনালোকলৈ আহিম আপোনালোকৰ কাম অহাকৈ মই এনেদৰে ফাইনেন্সিয়েল যি আপোনালোকক মানে যি অকণমান জানো তাকে মই নলেজ গ্ৰহণ কৰি আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰোঁ ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে ধন্যবাদ থাকিল